নমস্কাৰ এছএমএছ হেল্থ টক্সত আপোনালোক সকলোকে স্বাগত জনাইছোঁ ফ্ৰেণ্ডছ আজি হেল্থ টক্সত মই যিটো বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ ইতিমধ্যে আপোনালোকে থাম্বনেইলত চালে আজি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে ৰঙা চাহ নে গাখীৰ চাহ আচলতে চাহ বুলি কোৱাৰ লগে লগে আমাৰ কাৰণে এটা আৱেগ হয় কাৰণ অসমীয়া সমাজত বিশেষকৈ চাহ আমি সকলোৱে সেৱন কৰোঁ কিন্তু প্ৰায়ে দেখা যায় যে ৰঙা চাহ আৰু গাখীৰ চাহ এই দুটা বস্তুৰ মাজত আচলতে কোনটো ভাল সেইটো আমি কিন্তু নিৰূপণ কৰিবলৈ কেতিয়াবা অলপ সমস্যাৰ সৃষ্টি কৰে গতিকে এই ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম যে কোনটো আচলতে ভাল ৰঙা চাহ নে গাখীৰ চাহ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক প্ৰথমতে ৰঙা চাহত আচলতে কি থাকে সেইটো আমি জানিব লাগিব চাহপাতত আচলতে খুব বেছি পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায় আমি যেতিয়া চাহ সেৱন কৰোঁ চাহ সেৱন কৰাৰ লগে লগে এই যি এণ্টিঅক্সিডেণ্ট সেই এণ্টিঅক্সিডেণ্ট আমাৰ দেহে খুব ইনষ্টেণ্টলি বা খুব সোনকালে পায়গৈ আৰু গৱেষণাত দেখা গৈছে যে এই এণ্টিঅক্সিডেণ্টে পিছলৈ গৈ কিন্তু এণ্টি কেঞ্চাৰ হিচাপে আমাৰ দেহত ক্ৰিয়া কৰে বা কাম কৰে লগতে ৰঙা চাহ সেৱন কৰাৰ ফলত আমাৰ দেহত অক্সিজেনৰ ছাপ্লাই বৃদ্ধি পায় যাৰ ফলত আমাৰ দেহৰ যি মেটাবলিক প্ৰচেছ সেই মেটাবলিক প্ৰচেছ বৃদ্ধি পোৱাৰ লগে লগে আমাৰ যি হজম শক্তি সেই হজম শক্তি বৃদ্ধিত ৰঙা চাহে বহুত বেছি পৰিমাণে সহায় কৰে ইয়াৰ উপৰিও ৰঙা চাহৰ যি ঔষধি গুণাগুণ সেই ঔষধি গুণাগুণৰ ফলত এই যি ছিজনেল ফ্লু হয় সেই ছিজনেল ফ্লুৰ যি বীজাণু আছে সেই বীজাণুসমূহৰ বিৰুদ্ধে ফাইট কৰিবৰ কাৰণে ৰঙা চাহে বহুত বেছি পৰিমাণে সহায় কৰে তাৰ লগতে ৰঙা চাহ সেৱন কৰাৰ ফলত আমাৰ যি ইমিউন ছিষ্টেম আছে বা আমাৰ ৰোগ প্ৰতিৰোধ যি ক্ষমতা আছে আমাৰ দেহত সেই ইমিউন ছিষ্টেমটোক বুষ্ট কৰাত বা ইমিউন ছিষ্টেমটোক বহুত বেছি পাৱাৰফুল কৰাত ৰঙা চাহে বহুত বেছি পৰিমাণে সহায় কৰে ইয়াৰ উপৰিও মূৰৰ বিষ ষ্ট্ৰেছ মুড ছুইং আদি যি সমস্যাবোৰ দেখা দিয়ে এই ৰঙা চাহ সেৱন কৰাৰ ফলত এই সমস্যাবোৰৰ পৰাও বহুত বেছি পৰিমাণে আমি মুক্তি লাভ কৰিব পাৰোঁ এইদৰে ৰঙা চাহে আমাক ষ্ট্ৰং বা খুব শক্তিশালী কৰাত ষ্ট্ৰেছ ফ্ৰী লাইফ আৰু এনাৰ্জেটিক কৰাত বহুত বেছি মানে সহায় কৰে এতিয়া আহিছোঁ যে গাখীৰ চাহ সেৱন কৰাৰ ফলত কি হয় চাওক ইতিমধ্যে আলোচনা কৰিছোঁ যে চাহত এণ্টিঅক্সিডেণ্ট থাকে আমি যেতিয়া ৰঙা চাহৰ লগত গাখীৰ মিহলাই দিওঁ মিহলোৱাৰ ফলত চাহত থকা যি এণ্টিঅক্সিডেণ্ট যি গুণাগুণ সেই এণ্টিঅক্সিডেণ্টৰ গুণাগুণখিনি গাখীৰে কিন্তু নষ্ট কৰি দিয়ে যাৰ ফলত আমাৰ গাখীৰ চাহ সেৱন কৰাৰ ফলত ইনফ্লেমেশ্যনৰ দৰে সমস্যাবোৰ সৃষ্টি হয় যাক আমি ঘৰুৱা ভাষাত বুকু জ্বলা পৰা বুলি কওঁ লগতে গেষ্ট্ৰাইটিছৰ নিচিনা সমস্যাবোৰ দেখা দিয়ে ইয়াৰ উপৰিও আমি যিসকলে খুব বেছি পৰিমাণে গাখীৰ চাহ সেৱন কৰোঁ বা গাখীৰ চাহ কনজিউম কৰোঁ সেইসকলৰ ক্ষেত্ৰত কিন্তু ছালৰ সমস্যা টোপনিহীনতা ডিপ্ৰেশ্যন আদিৰ নিচিনা সমস্যাবোৰে দেখা দিয়ে আৰু চাহত যিহেতু কেফেইন নামৰ এবিধ পদাৰ্থ থাকে এই কেফেইন খুব বেছি পৰিমাণে সেৱন কৰাৰ ফলত বিশেষকৈ গাখীৰ চাহৰ লগত সেৱন কৰাৰ ফলত এইটো আমাৰ এটা সময়ত গৈ এডিকশ্যনত পৰিণত হয়গৈ আৰু এই এডিকশ্যনৰ ফলত আমাৰ এপেটাইট লছ বা ভোকহীনতাই দেখা দিয়ে বা ভোক নলগাৰ নিচিনা সমস্যা দেখা দিয়ে আৰু এতিয়া আহিছোঁ যে চাহত যিহেতু কেফেইন থাকে আমি গাখীৰ চাহ সেৱন কৰাৰ সময়ত সদায় ভাত খোৱাৰ 2 ঘণ্টা আগত বা 2 ঘণ্টা পিছতহে সেৱন কৰিব লাগে কাৰণ এই কেফেইনে আমি খোৱা খাদ্যৰ লগত মিহলি হৈ খাদ্যত যি আইৰণ থাকে সেই আইৰণ এবজৰ্পশ্যনত মানে ব্যাঘাত জন্মায় বা আইৰণ এবজৰ্পশ্যনৰ যি ক্ষমতা সেই ক্ষমতা কমাই দিয়ে সেইকাৰণে সদায় আমি গাখীৰ চাহ বা ৰঙা চাহ সেৱন কৰাৰ সময়ত সদায় আমি খোৱা খাদ্য 2 ঘণ্টা আগত বা 2 ঘণ্টা পিছতহে সেৱন কৰিব লাগে শেষত যদিহে আপোনাৰ চিভিয়াৰ কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যা আছে বা গেষ্ট্ৰাইটিছৰ নিচিনা সমস্যা আছে তেতিয়াহ'লে অতি সোনকালে গাখীৰ চাহ সেৱন কৰা বন্ধ কৰক গতিকে ফ্ৰেণ্ডছ ইতিমধ্যে মই ৰঙা চাহ আৰু গাখীৰ চাহ সম্পৰ্কে আলোচনা কৰিলোঁ আপোনালোকে বিষয়বস্তু ইতিমধ্যে গম পালে গতিকে ৰঙা চাহ খাব নে গাখীৰ চাহ খাব সেইটো আপোনালোকে ডিচাইড কৰিব আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ